নমস্কাৰ, মই ভানু শৰ্মা। এয়া হৈছে হেয়াৰ চেৰাম, ঘৰতে তৈয়াৰ কৰি লৈছোঁ। আৰু হেয়াৰ চেৰাম আমি আমাৰ চুলিখিনিক সুৰক্ষা প্ৰদানৰ কাৰণে ব্যৱহাৰ কৰা হয়। চুলিখিনি ৰ'দ, বতাহ, ধূলি, বালি, UV ৰে'ৰ পৰা সুৰক্ষা প্ৰদান কৰে, চুলিখিনি মইষ্ট কৰে, চুলিখিনি হেল্ডি কৰে আৰু চুলিখিনি শ্বাইন কৰে। ইয়াত আছে পিঁয়াজৰ তেল। পিঁয়াজৰ তেলত থাকে ছালফাৰ, পটাছিয়াম, pH বেলেঞ্চ কৰি ৰখাত সহায় কৰে, চুলি গ্ৰ'থত সহায় কৰে। আৰ্গন অইল দিয়া হৈছে। আৰ্গন অইলত থাকে সাধাৰণতে omega-3 আৰু ভিটামিন E আৰু চুলিৰ গুৰিত পুষ্টি যোগোৱাত সহায় কৰে। আৰু থাকে ৰ'জমেৰী অইল। ৰ'জমেৰী অইলে আমাৰ ব্লাড চাৰ্কুলেশ্যন কৰে, চুলি গ্ৰ'থত সহায় কৰে, চুলিৰ গুৰিত আমাৰ পুষ্টি যোগোৱাত সহায় কৰে। আৰু আছে ইয়াত কালঞ্জি অইল। কালঞ্জি অইলেও চুলিখিনি মইষ্ট কৰে, হেল্ডি কৰে, ক'লা কৰাত সহায় কৰে, চুলি সৰাটো বন্ধ কৰি ৰখাত সহায় কৰে। চাৰিওবিধ আমি সমান পৰিমাণত লৈ পেলাই এটা বটলত থৈ দিম, শ্বেম্পু কৰিম, শ্বেম্পু কৰি কৰাৰ পিছত আমি কণ্ডিশ্যনাৰ কৰিম, তাৰপিছত 4 টোপাল এই তেল আমি ব্যৱহাৰ কৰিম। অৰ্থাৎ এই চেৰামখিনি যেতিয়া ব্যৱহাৰ কৰিম, আমাৰ চুলিখিনি হেল্ডি আৰু শ্বাইনি হৈ থাকিব। এয়া আপোনালোকে ল'ব পাৰে। সদায় মই কৈ থাকোঁ এয়া মিক্স কৰিব, এয়া মই তৈয়াৰ কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। থেংক ইউ।